এইটো বিগ ফানি নিউজটো কথা তোমাৰ এণ্ড্ৰইড মোবাইলটো কথা কৈ দে অলপ সেইদিনা ৰাতি কি হৈছিলে বৰষুণ দিওঁতে তো গাইজ মই মানে বিয়া নপতাৰ আগত কথা এটা ভাবিছিলোঁ আৰু अरे कहना क्या चाहते हो তো প্ৰেমত বেছিকৈ সময় নষ্ট কৰি লাভ নাই তো বিয়াখনে পাতি ল'ব লাগে বুলি ভাবিছিলোঁ আৰু এতিয়া বিয়া পতাৰ পাছত প্ৰেমত যিমান পাৰে এনজয় কৰি ল'ব লাগে একদম বুঢ়া বয়সতহে বিয়া পাতিব লাগে अपने लापरवाही का नतीजा है तो आओ यार शुरू करते हैं बिना किसी बकचोदी। ঐ মা কি কৰিছ পাপাৰ লগত বাঘ এটালৈকে কাটি দিওঁগে ন ইমানেই বেকাৰ বহি আছোঁ যে লোহা টিঙৰ বেপাৰী এটা আহিলেও ভয় লাগে কি ঠিক মোকেই দি দিয়ে মই যাওঁ এতিয়া তো বাঁহ এডাল আনিবলৈ পাপাই বাঁহ কাটি থৈছে মই লৈ আহোঁগৈ এতিয়া বাঁহ এডাল আৰু গৈ আছোঁ এতিয়া বাৰীলে সেইফালে চাওক এইটো ৰাস্তা গোটেই মানে চেণ্ডেলটো খুলিয়ে যাব লাগিব উপায় নাই ইয়াত চেণ্ডেলটো খুলি আৰু যাওঁ এতিয়া আৰু বিয়া পতাৰ পিছত মানে কাম নকৰোঁ বুলি ক'লেও ক'ব নোৱাৰোঁ আৰু একদম মানে কাম আগতেতো ডেকা দিনত কাম চাম কৰাই নাছিলোঁ আৰু এতিয়া বিয়া পতাৰ পাছত কাম নকৰোঁ বুলি ক'লেও উপায় নাই আৰু কৰিবই লাগিব পাপাই কৈছে এতিয়া মায়েও কৈছে বাঁহ এডাল লৈ আহোঁগৈ এনেই বহি বহি খাই আছোঁ বোলে আৰু বাঁহ এডাল লৈ আহোঁগৈ লাইফততো কামটো কৰি পোৱাই নাছিলোঁৱে এতিয়া বিয়া পাতিলোতো কৰিবই লাগিব তো গাইজ কি ক'ব আৰু উপায় নাই বাঁহ এডাল লৈ আহোঁগৈ এতিয়া লাইফত বাঁহ এডাল দাঙি পাইছোঁ নাই ভালকৈ সেইটো মই নিজে নাজানো আৰু আজি ফাৰ্ষ্ট টাইম দাঙিম বলক বাঁহডাল পাপাই কাটি থৈ গ'ল এইডাল মানে ইমান দীঘল বাঁহ আৰু নক'বই কেনেকৈ নিম এডাল বাঁহ দীঘল যিটোৱে দীঘল ইমান ডাঙৰ গধুৰ আৰু পূৰা নক'বই একদম চাওক চাওক আপোনালোকে ইমান দীঘল বাঁহ এতিয়া দাঙিব লাগিব এইডাল ইমান দীঘল বাঁহ মানে কি ক'ব গাইছ এইডাল দাঙিব লাগিব এতিয়া মই দাঙিব পাৰিমে বাৰু দাঙিবই লাগিব যেনেকৈ হ'লেও বডি আছে নকৰি চৰি নাই কি ক'ব গাইছ এনেই কৈ দিলোঁ আপোনালোকৰ আগত বডি কিমান আছে বুলি গধুৰ আছে ঐ বহুত গধুৰ মানে একদম ইমান দীঘল কেলা বাঁহডাল ইমান ডাঙৰ বাঁহ আৰু মানে গাছ মই আহি পাই গ'লো পোৱালিকেইটাৰ ওচৰত ইয়াত পোৱালিকেইটা কি কৰিছে আপোনালোকে চাব নেকি তো চাওক এইফালে লুকাই আছে মানে একদম লাজ কৰিছে এইকেইটা পোৱালিকেইটা কাম নাই এইকেইটা এনেই বহি টিপাই আছে স্কুল নাযায় স্কুল কেলে নগ'লে স্কুল কেলে নগ'লে কাৰুৱা এইটো আমাৰ কাৰুৱাৰ সদায় স্কুল নাযায় এইটো কাৰুৱা পোৱালিকেইটা পলাই আছে এতিয়া এই নপলাই ভাই একো নাই আমিও আগতে এনেকুৱাই আছিলোঁ তো নপলাবি মই এনেই ভিডিঅ'হে বনাইছোঁ নে কি কয় গাইছ তো গাছ মই কাটিবলৈ ষ্টাৰ্ট কৰিলোঁ এয়া দেখি যায় কটা হৈ গ'ল বাছ কটা হৈ গ'ল এয়া পাপাই জেৱাখাটি জংলাই আছে আৰু জেৱাখাটি জংলোৱাৰ পিছত জেৱাখন মাৰিব লাগিব তো গতিকে আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে তো গাইছ দেখিছে মই জেৱা ভিডিঅ' একদম কমপ্লিট কৰি দিলোঁ আৰু আপোনালোকক এতিয়া এটা খবৰ দিম তো খবৰটো হৈছে বিগ ফানি নিউজ আৰু আপোনালোকে চাব আজি এই ফানি নিউজটো কি হয় মানে আহি পাই গ'লোঁ মাৰ ওচৰত মায়ে জানে এইটো বিগ ফানি নিউজটোৰ কথা তো মা এণ্ড্ৰইড মোবাইলটোৰ কথা কৈ দে অলপ সেইদিনা ৰাতি কি হৈছিলে বৰষুণ দিওঁতে কৈ দিয়া হৈ গ'লে এনেকে স্ক্ৰীন টাচ মোবাইল চলাব নাজানে যে আমাৰ দেউতাকে ময়ো শিকা নাই তেনেকৈ তাৰপিছতে ৰাতি একদম মেঘৰ গাজনি মাৰিছে বিজুলী মাৰিছে মোবাইলটো বোলো চব কৰা চব খোৱা বুলি কৈছিল ক'ত খোলে ক'ত বন্ধ কৰে ময়ো নাজানো দেউতাকে এই বিচনাৰ কাষত এইফালে গৈ বেটেৰীটো খুলিব বিচাৰিছে মোবাইলটো তাৰপিছতে এই বেটেৰীটো খুলিব বিচাৰিছে আৰু বিচনাৰ কাষত গৈ কিনে মই বোলো আন হেৰি বোলো চুইচ অফ কৰিব নোৱাৰো যদি মোক আৰু মোবাইলটো মই লৈ মেলি একেবাৰে তাৰপিছতে ময়ো চাইছোঁ এনেকৈ কৰি চাইছোঁ আৰু মোবাইলটো বন্ধ নহয় কি হ'ল তাৰপিছত নাই এতিয়া উপায় নাই বেটেৰীটো যদি হেৰি ঢাকনিখন খুলিলে বেটেৰীটো যদি খুলি দিয়ে মোক তাৰপৰা হেৰি মোবাইলটো বেয়া হৈ যাব মোবাইলটো মোক বুলি কৈছোঁ না সকলো লৈ মেলি তাৰপিছতে মোবাইলটো থ'ব জেগা নাই বিচনাত ভৰাই থৈ দিলোঁ নহয়
বাপেকে ৰাতিপুৱা বুজাইছে মোবাইলটো পুৰা বিছনাত বেডিংখন তলত একেবাৰে ধৰি দিলোঁ নে মাটিত পিছত কৰিব নোৱাৰি মাটিত মোবাইল ভৰাই তো আপোনালোকে দেখিলে গাইছ আমাৰ বিগ ফানি ব্ৰেকিং নিউজটো। তো আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো ক'ব, আৰু ক'ৰ পৰা চাই আছে কমেণ্টটো কৰি দিব। আৰু আজিলৈ ৰ'ব আৰু আপোনালোকে ছাবস্ক্ৰাইব বটনটো দবাই যাওক, লগতে বেল আইকনটো দবাই দিব।